আজি তোমাৰ ইণ্টাৰভিউ ল'ম। মই যিবোৰ উঠোঁ তুমি উত্তৰ দিব লাগিব। ক'ব পাৰিলে তোমাৰ চাকৰি হ'ব। উঠক ছাৰ, মই উত্তৰ দিম। ক'ব পাৰিলে কিন্তু চাকৰি দিব লাগিব। তুমি কোৱা, অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? ভালকে ক'ব কিন্তু ভাবি চিন্তি। 10 নম্বৰ আছে, এই ক'ব পাৰিলে। অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম তৰুণ গগৈ হ'ল না মোদী হ'ল? কি ক'বা কওঁ এইবাৰ, হয় নে নহয় এবাৰ? ছাৰ, অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম নৰেন্দ্ৰ মোদী ছাৰ। তোৰ বাপেৰৰ মাথা হক। অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম হ'ল সৰ্বানন্দ সোণোৱাল। ঘৰত টিপৰি আহে নেকি? ক'ব পৰা নাই যে? মই চেছ এইবাৰ, চাকৰি নহ'ব কেনেকে? পুলিচে মৰিব কোৱাত। পিছফালে কি আছা? এইফালে চোৱা, আৰু প্ৰশ্ন উঠিও আছে। এইবাৰ কথা তই, অসমত বানপানী কিয় হয়? কি আছে ওপৰত? জলদি ক। ছাৰ, অসমত বানপানী হোৱাৰ কাৰণ হ'ল অসমত যিবিলাক গাৰা আছে, চানা গাৰা চব বাটি ঘৰৰ ওপৰত ঘৰ বনাইছে ছাৰ। সেইকাৰণে বানপানী হৈছে। এতিয়া তুমি যাব পাৰা, বেলেগক এজন আহিব ক'বা। ছাৰ, চাকৰি হ'ব না ছাৰ? চুপ থাক তুমি, পিছত গম পাবা। চাইব কৈছোঁ যোৱা তুমি। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং, গুড মৰ্ণিং। তোমাক এটা প্ৰশ্ন সুধিম, তুমি উত্তৰ দিবা। উত্তৰ দিব পাৰিলে 10 নম্বৰ পাবা। ছাৰ, কি প্ৰশ্ন সুধিবে ছাৰ? আকৌ মোক ক'ব দিব দেখোন। ছাৰে মোক কি সুধিলে? তুমি কত ঘৰচীয়া দুটা জন্তুৰ নাম ক? ছাৰ, হাঁহ ছাৰ আছৰে। বাহান্দৰ চলি, যাক কিবাকে কৈছে। অলপ ভাবি কত। হাঁহ ছাৰ আছৰে জন্তু নেকি? অলপ ভাবি ক'ব লাগে। তাহলে কি দে ছাৰ? ছাৰ, হনা নেকি ছাৰ? অলপ ভাবে তো, সময় দিছোঁ ভাবিবা। কি হয়? কি বা আছে? পাহৰি গৈছোঁ। পাবজিক নেটক নেকি? ছাৰ, নাপাৰোঁ ছাৰ। ঘৰত তুমি নকৰা আহি ন? পাবজি খেলি ঘৰত। তই এইবাৰ কত? জংঘলীয়া জন্তুৰ নাম দুটা পাৰিছ না নাপাৰিছ? কত তই? এতিয়াতো গোটাই সহজ। কত? কিমান সহজ চাং মই, পাৰিছ না নাপাৰিছ কবা। ছাৰ, অজগৰ সাপ আৰু কেনেকুৱা সাপ ছাৰ? কি কলি? ছাৰ, অজগৰ আৰু কেনেকুৱা সাপ ছাৰ? তোৰ বাপেৰৰ মাথা হক, বান্দৰ চলি, ইণ্টাৰভিউ দিব আহিছে। গেট আউট, ইয়াৰ পৰা বাহিৰ হোৱা। পিছত চাই ল'ম না তক, কেনেকা গেট আউট কৈছা। অসমীয়া ক'ব নাপাৰিছ? তুমি দিছা না ইয়াৰ পৰা? টিকটিকি চলি আহি গেলা ইণ্টাৰভিউ দিবা, একটা উত্তৰ দিব নাপাৰে। কেনেকে চাকৰি দিম তোমাক? আজিৰ পৰা মই ইণ্টাৰভিউ নলওঁ আৰু। মাথা তুমি গৰম কৰে, এই চলি গেছি। বুঝছি নাপায় কবা? যাম আজি।